হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি আপোনালোকক দেখুৱাব গৈ আছোঁ আপোনালোকৰ ঘৰত যদি কোনোবা আলহী আহে কেনেকুৱা কৰি আপুনি ৱেলকাম কৰিব। চাই থাকক। ৱেলকাম কৰিবৰ কাৰণে ফাৰ্ষ্ট লাগিব খুচুৰা পইচা। মই প্লাষ্টিকত বান্ধি থৈছিলোঁ, এয়া খুচুৰা পইচা আৰু এয়া বেলুন আৰু এইটো আমাৰ পেঞ্চিল বক্স, কালাৰ বক্স। এক, দুই, তিনি, চাৰি, পাঁচ। পাঁচটা বেলুন। এতিয়া খুচুৰা পইচাখিনি ওলাই লওঁ। চাৰিটা একটকীয়া এইফালে 1 2 3 4 এইকেইটা খুচুৰা পইচা। পাঁচটা বেলুন, তো তাৰ কাৰণে পাঁচটা ভাগত পইচা লৈ লৈছোঁ। এনেকৈ বেলুনৰ ভিতৰত ভৰাই ল'ব পইচাটো। এইটো হৈ গ'ল, পইচা ভৰাই দিলোঁ। এনেকৈ আপোনালোকে পইচাকেইটা ভৰাই ল'ব আৰু এনেকৈ আমাৰ পাঁচটা বেলুনত এনেকৈ পইচা ভৰাই লৈছোঁ। যাতে এটা ষ্টেণ্ডত থাকে আৰু সেইকাৰণে পইচাটো ভৰাই লৈছোঁ। আৰু এই পাঁচটা। আৰু আমাৰ ৰবৰ নাছিলে, এয়া ৰবৰ কিনি আনিলোঁ। এইবিলাক ৰবৰ কিনি আনিছোঁ। এতিয়া আমি বেলুনকেইটাত এইখিনিত ভালদৰে সমান কৰি পইচাটো লৈ ল'ব, যাতে এনেকৈ ভালদৰে ষ্টেণ্ডত থাকে আৰু ফাইনেলি এনেকৈ গোটেইকেইটাতে ৰবৰ বান্ধি ল'লোঁ। এতিয়া শুকাই থাকক। মোকে দেখা নাপাব দেখোন। এয়া চাই লওক, গোটেইবিলাক বেলুন ফুলোৱা হৈ গ'ল। এয়া হিলতা হোৱা বেলুন। ৱেলকাম কৰাৰ টাইম। ৱেলকাম কেনেকৈ কৰিব? ভয় খাই গৈছোঁ, এটা ফুটি গ'ল। তো মাৰ্কাৰেৰে নহ'ব, তাৰ কাৰণে আনিছিলোঁ মই এয়া মই লৈছোঁ ব্লু কালাৰটো।
আৰু এতিয়া আপোনালোকক দেখুৱাম মই ফাইনেল ষ্টেপ। আপোনালোকে ভাল কালাৰেৰে লিখিব, তেতিয়াহে ভাল লগা হ'ব। ৱেলকাম। এনেকৈ আপোনালোকে ভালদৰে ভাল মাৰ্কাৰেৰে লিখি ল'ব আৰু যাক যেনেকুৱা ভাল লাগে। আৰু এনেকৈ আপোনালোকে টি টেবুলতো সজাই থৈ দিব পাৰে। চাওক কি ধুনীয়া লাগিছে। আমি এনেকৈ সজাই থৈ দিছোঁ। যাৰ যেনেকুৱা ভাল লাগে আপোনালোকে ৰাখি থৈ দিব আৰু মোৰ এটা ছেকেণ্ড চেনেল আছে, বিন্দাছ কমেডি। সেইটো চেনেলত মই কাৰ্টুনৰ ভিডিঅ' আপলোড কৰোঁ। সেইটো ভিডিঅ' সৰুৰ পৰা ডাঙৰলৈ সকলোৱে চাব পাৰে। ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ একেবাৰেই নাপাহৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। আৰু যদি ইয়াতকৈও ধামাকেদাৰ ভিডিঅ' চাবলৈ বিচাৰে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব।